নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এতিয়া আমি বিয়াৰ পাৰ্টি খাবলৈ গৈ আছোঁ মানে কেইদিন আগত মোৰ জেঠাৰ ল'ৰাৰ বিয়া হ'ল নহয় আৰু আজি পাৰ্টি সেইকাৰণে এতিয়া যাবলৈ ওলাইছোঁ আৰু মই এখন শাৰী পিন্ধি লৈছোঁ আৰু আজি মানে ইয়াতে বহুত ঠাণ্ডা আৰু বহুত বৰষুণ সেইকাৰণে জেকেটটো পিন্ধি লৈছোঁ ঠিক আছে আৰু এতিয়া আমি সকলোৱে যাম সকলোৱে মানে ভাইটি অলৰেডি গ'লেই আৰু এতিয়া মা কাকিমণি আৰু খুৰা যাম আৰু হাজবেণ্ড আৰু দেউতা অলপ পিছত যাব গতিকে এতিয়া আমি দেওৰৰ বিয়াৰ পাৰ্টিলৈ আহিছোঁ নহয় আৰু মই মোৰ পেহীৰ লগত চিনাকি কৰাই দিম ঠিক আছে পেহী এয়া আমাৰ পেহী তোমার মা নাকি নহয় ব্লগ কৰিছে আচ্ছা আচ্ছা মোক আহিয়ে মানে ব্লগৰ কথা কৈ আছে বহুত ধুনীয়া লাগে ন আৰু এইফালে আইতা মা আৰু আইতা বাকী চব এইবোৰ ৰিলেটিভছেই মানে ঠিক আছে আৰু এয়া মোৰ ননদ দেখিবলৈ ইমান ধুনীয়া লাগিছে নহয় কি ক'ম আৰু চাওক আপোনালোকে এয়া মোৰ বৌদি মানে নবৌ মোতকৈ পিছত বিয়া হৈছে মানে ঠিক আছে সেইকাৰণে বহুত ধুনীয়া হৈ আহিছে মানে আৰু এয়া নহয় আৰু এয়া আমাৰ মায়ে খোপাত ফুল চুল লৈ আহিছে বহুত ধুনীয়া লাগিছে ন ভাল লাগি আছে বহুত ভাল লাগিছে বোলে আমি দুৰ্গা পূজাৰ সময়ত লগ পাইছিলোঁ আৰু পিছত লগ হোৱা নাই ন পিছতে লগ হোৱা নাই সেইটোৱে ভাল লাগিছে আৰু এতিয়া কথা পাতি লওঁ দেই বাই আৰু ইয়াৰ দুইজনী কিউটি পাই হৈ গৈছে কেনেকুৱা লাগিছে বিয়াত আহি ভাল লাগিছে দৰাৰ মানে ভাগিনী আগতে দেখুৱাইছোঁ ন আৰু ভাগিনীৰ ফ্ৰেণ্ড এইজনী ঠিক আছে আৰু মই ভাবি হওঁ ঠিক আছে ঠিক কি কৰাই দিছোঁ এয়া পিছা মানে পেহা আৰু পেহী এটম বম ডাইৰেক্ট আপুনি এটম বম ক'ব পাৰে আৰু এয়া কাকিমণিটো বহুত দেখিছে আপোনালোকে ঠিক আছে আৰু মই এজন বহুত স্পেচিয়েল মানুহক দেখুৱাম ইয়াক খুৰা মোক যে বহুত মৰম কৰি ঠিক আছে আমি মানে ফ্ৰেণ্ডৰ নিচিনা ন মোক এই ইয়াতে কিবা পকৰি আনিছিলে পকৰিটো মোক যে খাব দিছে মানে মই বিচাৰি পোৱা নাছিলোঁ খুৰাই আনি মোক খোৱালে নহয় এনেকুৱা খুৰা নহয় এইটো ফ্ৰেণ্ড ঠিক আছে আমাৰ বংশৰ লগত ফটোশ্বুট কৰিলোঁ এয়া ভাইটিসকল এয়া বাবা খুৰা আৰু এয়া মোৰ সৰু ভাইটি চিনি আৰু এয়া আৰু এটা ভাইটি পিছফালে আছে ঠিক আছে আৰু বাবা আৰু ইয়াতো মোৰ হাজবেণ্ড সকলোৱে জানে মাংস আছে নে কি কিবা ক'লা আকৌ দিয়া আকৌ নহয় হেল্ল' আপোনালোকে কৰ ইয়াৰে অঁ ঠিক আছে নামটো কৈ দিয়ক কৈ দিলে দিব পাৰিব পাপন নহয় ইয়াৰ এইটো মানে টিমৰ থাকিব পাৰে কিবা হয় ন ঠিক আছে মই মাতিব কৈ দিম হা হয় ঠিক আছে আৰু মোৰটো হৈছে লাভ ফ্ৰম প্লাবিতা ভাল পোৱাৰ মানে ছাবস্ক্ৰাইব কৰিলে পাই যাব ঠিক আছে আৰু এই দাদাজনে ক'লে ঠিক আছে গতিকে আৰু টিমটোৰ নাম হ'ল RS ইভেণ্ট আপোনালোকে ডেক'ৰেশ্যন কেটাৰিং চব কাম কৰে আপোনালোকে মাতিব লাগিলে ঠিক আছে আৰু এইটো ডিগবৈতে হয় গতিকে আৰু মই বিয়ালৈ আহিয়ে অকণমান মোৰ আপোন মানুহখিনিৰ লগত আপোনালোকক পৰিচয় কৰাই দিলোঁ আৰু এতিয়া অকণমান পেণ্ডেলটো দেখুৱাওঁ কাৰণ পেণ্ডেলটো দেখিবলৈ ইমান ধুনীয়া হৈছে নহয় বহুত ধুনীয়াকৈ সজোৱা হৈছে আৰু অলপ আগতে দাদাজনে ক'লে নহয় দাদাজনৰ টীমটোৱে হেনো ডেক'ৰেশ্যন আৰু কেটাৰিঙৰ কামটো লৈছে আৰু টীমটোৰ নাম হ'ল RS ইভেণ্ট আৰু সঁচাই বহুত ধুনীয়াকৈ সজাইছে আৰু মই অকণমান আপোনালোককো দেখুৱাইছোঁ ৰ'ব দেই
আৰু এজনী পেহীৰ লগত চিনাকি কৰাই দিম ইয়া আমাৰ পেহী ন ভাল লাগিছে আৰু ইয়া মোৰ দেৱৰাণী মানে আজিৰ ব্ৰাইড ভাল লাগিছে ভাল লাগিছে লাভ মাৰিছ ন আৰু এয়া আমাৰ দৰা খুব ফূৰ্তি চবৰে ঠিক আছে আৰু এতিয়া আমাৰ পাৰ্টি শেষ হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ আহি আছোঁ গতিকে আজিলৈ বাই বাই লাভ ইউ অল গুড নাইট